Hey guys, welcome back to my YouTube channel Irene Bora. Namaskar, moi Irene Bora পুনৰবাৰ মোৰ YouTube channel স্বাগতম জনাইছো। আজি এটা ব্লগ বনাইছো। হেতু ব্লগটো হৈছে মাৰ হাতে এখাজ ভালকে জুতি। মাইনু কি বনাইছে তাকেলে এটা ভিডিও বনাম বুলি ভাবিলো। কি বনাইছে হেতু দেখাম, কিন্তু কেনেকৈ বনাইছে হেতু যদি মা যদি বৰ্তমান বনাই হৈছে তো হেতু দেখাব নোৱাৰিম। কি যদি বনাই হোৱা নাই তে চাব পাৰিব। বলকচোন আমি ভিডিও দেখাওঁগে। বলো। পাকঘর কিন্তু তার আগতে ইমান গরম খেছে মা অবস্থাটো দেখিও মোৰ ভিডিওটো দেখাব মন যায় মা মানে গৰমৰ ঘামি যাইছে বলক মাই কিনো ৰান্ধিছে আপোনালোকক দেখাম তেনে এয়া হৈছে মাছৰ কণী মাছ ফ্ৰাই লো বেক কৰি দেখা এইখিনি বহাইছেহে এতিয়ালৈকে কমপ্লিট হোৱা নাই কিন্তু বনাব তাকো দেখাম কি এনেকে বনাইছে কি বাৰু ঢেকিয়া কণ বিলাহী আৰু ঢেকিয়া আছে ঢেকিয়া কাইলে আনি থৈছো ঢেকিয়াটো মা পাছত বনাব কিন্তু ইমানখিনি দিয়া আছে তো ঢেকিয়া মোৰ ফেভাৰিট হয় যেতিয়া বুটৰ লগত আলু খুদি সৰু আলু যদি ভাজা হয় তেতিয়াতো মই বহুত ভাত খাব পাৰিম কাৰ প্ৰিয় হয় মোক কমেণ্টত জনাব মোৰ কাৰণে কিন্তু মোৰ ঢেকিয়াটো বহুত প্ৰিয় আৰু এটা বস্তু কচুথু মোৰ কাৰণে বহুত প্ৰিয় আৰু এতিয়া কচুথু খাব লাগে ন মা এতিয়া কচুথু খাব লাগে যাৰ টেষ্ট প্ৰব্লেম হয় তেওঁলোকে কচুথু বহুত খাব লাগে কচুথু কলডিল এনেকুৱা জাতীয় বস্তু খাব লাগে চ' মায়ে এতিয়ালৈকে ৰান্ধি আছে কমপ্লিট হোৱা নাই তো মই ভিডিঅ'লৈকে আহিছোঁ আহি অলপ পাছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম কি মাৰ কেনেকৈ কমপ্লিট হৈ গ'ল চ' অথনি যে ক'লোঁ তাৰ কিছুমান ধেমালি দেখাম বুলি তো ধেমালি দেখাবলৈ মই ট্ৰাই কৰিম তমৰ কিছুমান ধেমালি এতিয়া কয় নে নকয় নাজানো এইটো কোন কিয় কৰিছে তাক তামোল লাগে সি মানে তাৰ মৰম বেছি কৰিলে এক্সাইটেড বেছি মোক পেলাই দিছে মোক পইচা লাডু দেখিলে সি মোক পেলাই দিলে খেলা বস্তু খেলা তাৰ নাছিলে বিশেষকৈ আছিলে মোৰ ভতিজাটো সি তাৰ হাতৰ পৰা যেতিয়া থপককৈ পৰি গ'ল ই লৈ ল'লে আৰু ইয়াৰ পিছত দিয়াৰ পিছত দিয়াটো সম্ভৱ নহয় দে এইটো দি দিয়ে এইটো আকৌ দেখিব পালে দেখিলে পেলাই দিলে চাৰকে মানে ইমান এৰে হোৱা সি কোনোবাই বুটলি দিলেহে সি আকৌ পেলাই দিব অকণমান দিবলৈ তেনেকুৱা ইমান টেঙৰ তাৰ বস্তুটো বাৰে পেলাই থাকে আৰু বাৰে আমি বুটলি থাকিবলৈ জোন ওচৰত থাকে এতিয়া দেখিছেনে চাব পাৰে দেখিছে আৰু সি কেনেকৈ চাই আছে মানে বুটলি দে আৰু দে আৰু মোচন দেখিছে তাই মুচনতে থাকে মই এখন তামোল খাম আৰু সি কেনেকৈ কৈ চাম তাৰ কিছুমান ধেমালি চাব হা দলি দিম আঁতৰ পৰাই মোচন দিয়ে তো এয়া মাছৰ কণী হয় এয়া মাছ ফ্ৰাই কি বাৰু এয়া কওকচোন এয়া কচুথু
কণ কণ বিলাহী আৰু মাছৰ মাথা দি মা বনাইছে খাম আৰু এইটো চাগে হোৱা নাই মায়ে জাষ্ট দিছেহে এইটো আলু আৰু টেঙেচি টেঙা আলু আৰু টেঙেচি টেঙা কিন্তু এতিয়ালৈকে মায়ে এইটো বহাইছেহে টেঙেচিখিনি সো ভিডিওটো চাই কেনেকুৱা পালে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকক আগলৈ এনেকুৱা ভিডিঅ' লাগে তমৰ বা বেলেগ ধৰণৰ ভিডিঅ' লাগে তে কমেণ্ট বক্সত জনাই দিব যে এনেকুৱা ভিডিঅ' বা বেলেগ ধৰণৰ ভিডিঅ' লাগে তো বিশেষ নকওঁ বিশেষ দীঘলো নকৰোঁ চাই বৰ পাব যদি আৰু মোৰ ভিডিঅ' দিয়া দুদিনমান দেৰি হৈছে কাৰণ এডিট কৰাটো ইমান সহজ কথা নহয় মানে এডিট কৰি সোনকালে দিয়াটো অলপ দেৰি হৈছে তাৰ কাৰণে বেয়া নাপাব চবে আৰু প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলটো কোনোবা নতুন